আমাৰতো 1 বছৰ হোৱা নাছিলে, 1 বছৰ হোৱা নাছিলে। অৱশ্যে আগে পিছে প্ৰেচিডেণ্ট আছে। কালী পূজাৰ পূৰ্বে জেনেৰেল কমিটি মিটিং পাতে, তাতে ভংগ কৰি নতুনকৈ ফৰ্মেশ্যন কৰে। তাৰপিছত আমি এইটো কেইদিনৰ পিছতে পাতাম বুলি ভাবিছিলোঁ, নাপাতো বুলি কোৱা নাই। তেওঁলোকে ডিমাণ্ড কৰি তেওঁলোকে কৈছে, মানে কিছুমান মেম্বাৰ তেওঁলোকে এক্সিকিউটিভ কমিটিৰ মেম্বাৰ আছে, এছিষ্টেণ্ট ছেক্ৰেটাৰী আছে আৰু চবেই মেম্বাৰে আছে তেওঁলোকে। এই কথাটো আমাকতো নাই কৰিম বুলি ভাবিছে। আমি এই জেনেৰেল কমিটি মিটিং নাপাতিম বুলি কোৱা নাই, হয়তো বা কিছুদিন পিছতে পাতিলে হয় আৰু কি এই কাৰণে কিছুদিন পিছতে পাতিম বুলি কৈছিলোঁ আৰু কি। এইটো যিহেতু এতিয়া ডিমাণ্ড কৰিছে, সেইকাৰণে আজি পাতি দিয়া হ'ল আৰু কি। পাতি দিয়া হ'ল, তাৰপিছতে ডিছকাশ্যন হ'ল বেলেগ এজেণ্ডাৰে সৈতে এই কথাটো। লাষ্টতে মই গ'লোঁ, এজেণ্ডা আছিলে, এতিয়া কমিটিটো ডিজলভ হ'ল। ডিজলভ হওঁতে মই গ'লোঁ, আপোনালোকে পুৰণা বডিকে চবকে ইন তত্ত্ব ৰাখিব নে নতুনকৈ কৰিব? তেতিয়া এই মানুহবিলাক ভাগ কৰি মেজৰিটি মানুহসকলে আগৰ কমিটিয়ে থাকিব, আগৰ কমিটি থাকিব। কিন্তু কিছুমানে এইফালে ক'লে এইটো নাই, নতুন চবেই নালাগে, কিন্তু প্ৰেচিডেণ্টত থাকিব বুলি তেওঁলোকে চবে অপিনিয়ন দিলে। কিন্তু বাকী বডিবিলাক চেঞ্জ কৰিব লাগিব বুলি ক'লে। এইটো কৰোঁতে মানে ইমান হাল্লা কৰিলে, কথা পতাৰ প্ৰয়োজনেই নাই। এইটোৱে হৈছে আৰু একো নহয়। কথা ক'বই হিচাপ এই মানুহবিলাকে কয় আৰু যিবিলাকে কৈছে তেওঁলোকে নিজেও নাজানে কোনটো কথাত পইণ্ট ধৰিব। আৰু যিবিলাকে কোনোবা এজন আছে, তেওঁলোকে আগৰ কমিটিত আছিলে, আগৰ কমিটিৰে তেওঁ বহুত পইচা মানে মিছপ্ৰিপেয়াৰ কৰাৰ নিচিনা হৈছে, হিচাপ দিব পৰাই নাই আগতে। লাষ্ট ডেট ফাইনেন্সিয়েলি শেষ হোৱাই নাই আমাৰতো অডিট হোৱাই নাই। অডিট আমি এংগেজ কৰিছোঁহে, অডিট কৰিম তাৰপিছতে হ'ব। আৰু ইয়াতে মিছপ্ৰিপেয়াৰ কৰা কোনো কথাই নাই। যিখিনি হা কমিটি গঠনৰ টাইম হৈছে, সেইকাৰণে কেইদিন পিছত কৰিম বুলি কৈছিলোঁ আৰু কি। নকৰিম বুলি কোৱা নাই আমি, আমাৰ অডিট হোৱা নাই। আৰু পইচা যি পইচা আছে আমি গোটেই হিচাপ আছে, ভাষাত গোটেইবিলাক আছে, কোনো কথা নাই। তেওঁলোকে নুশুনাকেই কমপ্লেইন দিছে। এনেকৈ তেওঁলোকে দেখুৱালে হয়তো ধৰিবই নোৱাৰিব কোন কথা কি কৈছে। তেওঁলোকে যিটো কমপ্লেইন কৰিছে ডেলিভাৰলি ফৰ দ্য চেক অফ কমপ্লেইন, তেওঁলোকে এইটো কমপ্লেইন কৰিছে। এইটো মই নাজানো দেই, এই বস্তুটোৰ পৰা নাজানো মই আজি বোধহয় 5 বছৰলৈকে আছোঁ মই, কিন্তু এই বস্তু নাজানো। কোনোবা যদি কালীবাৰী নহয়, এইটো বহুত বছৰ পুৰণা কালীবাৰী। আমি সৰুৰ পৰা দেখিছোঁ এই কালীবাৰীত। আজিৰ তাৰিখত আপোনালোকে যিটো কালীবাৰী দেখিছে সেইটো কালীবাৰী নাছিলে, আগতে এটা ভাঙা আছিলে। আমি ইয়াতে 1 পোৱা তেল মাৰ ওচৰত প্ৰদীপ জ্বলাবৰ কাৰণে 1 পোৱা তেলৰ কাৰণে আমি চিন্তা কৰিব লাগিছিলে। যি কি নহওক, পিছত বিভিন্ন তেতিয়া থানাৰ আণ্ডাৰত আছিলে, বিভিন্ন আমাৰ SP ছাৰতে আহিছে, OC ছাৰতে আহিছে। তেওঁলোকৰ সহযোগত, তেওঁলোকৰ সহায়ত আমি মন্দিৰটো ইমান দূৰলৈকে বনাবলৈ আজিৰ তাৰিখত আমি সক্ষম হৈছোঁ। কিন্তু এই মন্দিৰৰ এটা বস্তু হ'ল কি, যে প্ৰতি বছৰে এই মন্দিৰত এটা জেনেৰেল মিটিং হয়, যিটো জেনেৰেল মিটিঙত 1 বছৰত কিমান আয় হ'ল, কিমান ব্যয় হ'ল, ক'ত খৰচ কৰিলে, ক'ত খৰচ কৰা নাই, এইখিনি সম্পূৰ্ণ ৰাইজৰ আগত মানে দেখুৱাই দিব লাগে। সেইখিনি এইটো প্ৰতি বছৰে বস্তুটো হৈ আছে। এতিয়া আপোনালোকে চাওক, লাষ্ট কমিটি যিজন আছিলে, তেতিয়া সেই লাষ্ট কমিটিৰ পৰা মানুহে বেংকত এটা ভাল এমাউণ্ট, এটা বিগ এমাউণ্ট আছিলে। আপোনালোকে এপেক্স বেংকত খবৰ কৰিলে বস্তুটো গম পাই যাব, বিগ এমাউণ্ট এটা আছিলে। তাৰপিছত অসম চৰকাৰৰ পৰা প্ৰতিটো পুৰণা মন্দিৰ ডেভেলপমেণ্ট কৰাৰ কাৰণে 10 লাখ টকা দিছিলে। তে আমি এটা আইডিয়া কৰিছোঁ, মানে মোটামুটি 16-17 লাখ টকা এইটো কমিটিত এই 1 বছৰত আছে। তো এই 16-17 লাখ টকা, এই 16-17 লাখ টকা ক'ত খৰচ কৰিলে, এইটো হিচাপ দিয়া নাই, তেওঁলোকে দিয়া নাই। আজিৰ এইখন জেনেৰেল মিটিঙত তেওঁলোকে জেনেৰেল মিটিং নামাতে। ছেক্ৰেটাৰী কোন? ছেক্ৰেটাৰী কি অধিকাৰী আছিল? বিজু অধিকাৰী মানে ছেক্ৰেটাৰী। প্ৰেচিডেণ্ট হ'ল ৰহিলা বাইদেউ আমাক। আচ্ছা, এতিয়া ঘটনাটো হ'ল কি, ৰাইজে বিচাৰিছে যে আমাক এইটো কি লাগে, মানে হিচাপটো লাগে। তেওঁলোকে হিচাপটো নিদিব। আৰু দ্বিতীয়তে তেওঁলোকে এটা সিদ্ধান্ত লৈছে, তেওঁলোকে জেনেৰেল মিটিংটোও নাপাতিব। যেতিয়া জেনেৰেল মিটিংটো নাপাতা বুলি তেওঁলোকে সিদ্ধান্ত এটা ল'লে, আপোনালোকে আজিৰ তাৰিখৰ পৰা চিন্তা কৰি চাওক, কেইদিন পিছত কালী পূজাটো আছে, কেইদিন আছে কালী পূজাটো। কিন্তু যেতিয়া জেনেৰেল মিটিংটো পাতিব তেওঁলোকে বিচৰা নাই, তেতিয়া কৰিছে কি, ইয়াৰে স্থানীয় ৰাইজে এখন অবজেকশ্যন লেটাৰ এখন লিখি পেলাই আমাৰ OC ছাৰ, SP ছাৰৰ হাতত, কাৰোবাৰ হাতত, মানে হায়াৰ অথৰিটিৰ হাতত বস্তুটো দিছে। হায়াৰ অথৰিটিয়ে তেওঁলোকক জনাইছে যে আপোনালোকে মিটিংটো কৰক। তেওঁলোকে যোৱাকালি সন্ধিয়া
চাব দেই, জেনেৰেল মিটিং এটা সময় থাকে যে ইমান দিন আগতে নটিচটো হেং হ'ব লাগে। তেওঁলোকে যোৱাকালি সন্ধিয়া ইয়াতে এখন বেনাৰ এখন টানাই দিছে যে আজি জেনেৰেল মিটিং আবেলি 5টাৰ পৰা। এতিয়া 5টাৰ পৰা যেতিয়া মিটিংখন ইয়াতে বহিছে, তেতিয়া তেওঁলোকে সুচাৰুৰূপে চলাব লাগে। পুৰণা কমিটিৰ দায়িত্ব এইটো। এতিয়া ৰাইজে কৈ আছে পুৰণা কমিটিয়ে হিচাপটো দিয়ক, তেওঁলোকে 1 বছৰত ক'ত কি খৰচ কৰিলে, ক'ত কি খৰচ কৰা নাই, গোটেইখিনি হিচাপটো দিয়ক। দিয়াৰ পিছত পুৰণা কমিটিটো ডিজলভ কৰক। যদি ৰাইজে বিচাৰে পুৰণা কমিটিটো ডিজলভ কৰক, ডিজলভ কৰি পেলাই নতুন কমিটিটো বনাই দিব লাগে। কিন্তু তেওঁলোকে এইবিলাক একো কামেই কৰা নাই। নকৰাতে তাতে এটা অপৰিস্থিতিৰ এটা মানে কি কৰি দিছে, মানে পৰিৱেশৰ এটা সৃষ্টি হৈছে তাতে সৃষ্টি হোৱাৰ পিছত কিছু য়ং ল'ৰা আছে, কিছু য়ং ল'ৰাৰ মাজত অলপ হাতাহাতি হৈছে, ধাক্কি হৈছে, এইখিনিলৈকে। এতিয়া আপোনালোকে কি মানে কি বিচাৰে? এতিয়া আমি বিচাৰি আছোঁ, এতিয়া ৰাইজে, মই বিচৰা নাই দেই, মই নহয়, এইটো ৰাইজক লাগে নে নাই? ৰাইজে বিচাৰিছে যে নতুন কমিটিটো লাগে, নতুন কমিটিটো ফৰ্ম হ'ব লাগে, ৰাইজে বিচাৰিছে। যদি নতুন কমিটি ফৰ্ম নকৰে, পুৰণি কমিটি যদি নতুন কমিটিৰ ফৰ্ম নকৰে, তেনেহ'লে এইটো আৰু হায়াৰ অথৰিটিৰ ওচৰত যাব, আৰু ওপৰ লেভেলত যাব। কালি হয়তো আমাৰ ইয়াৰ পৰা তেওঁলোকে যদি নতুন কমিটি গঠন নকৰে, আমাৰ ইয়াৰ পৰা হয়তো মানুহ SP ছাৰৰ তাতো যাব, DIG ছাৰৰ তাতো যাব। SP না নিজে প্ৰেচিডেণ্ট হয়? য়েছ, একচুৱেলি আমাৰ এইটো থানা কালিবাৰীৰ যিটো মানে কমিটি আছে, এই কমিটিটোত এটা আমি আগৰ পৰা আমি জানো যে ইয়াৰে যিজন OC আহে, সেই OCজন জেনেৰেল ছেক্ৰেটাৰী হয়, আৰু SP যিজনে আহে তেওঁ হয় প্ৰেচিডেণ্ট। তেওঁ যদি প্ৰেচিডেণ্ট হয়, OC যদি জেনেৰেল ছেক্ৰেটাৰী হয়, ৱৰ্কিং ছেক্ৰেটাৰী এণ্ড ৱৰ্কিং প্ৰেচিডেণ্ট আমাৰ থাকে। কিন্তু তেওঁলোকে কৰিছে কি, আজিৰ তাৰিখলৈকে তেওঁলোকে মোক এটা প্ৰস্তাৱো দেখুৱাই দিব নোৱাৰিব যে ৱৰ্কিং প্ৰেচিডেণ্ট SP আছে, আমাৰ SP হ'ল প্ৰেচিডেণ্ট, OC হ'ল জেনেৰেল ছেক্ৰেটাৰী, তেওঁলোকে দেখাব নোৱাৰে। তেওঁলোকে সেইবিলাক নামানে, তেওঁলোকে থানাৰ আণ্ডাৰত দিবলৈ নিবিচাৰে। থানাৰ আণ্ডাৰত দিব নিবিচাৰাৰ কাৰণটো কি? থানাৰ তাতে কিন্তু আমাৰ ইয়াৰে মাৰ গহনা যিবিলাক আছে, গোটেই গহনা পাতিবিলাক গোটেইখিনি থানাত আছে। প্ৰতি বছৰে আমি লৈ আহি পেলাই মাক পিন্ধাওঁ, আৰু পিছদিনাখন আকৌ আমি লৈ যাই পেলাই আমি থানাত জমা দিওঁ। গতিকে থানাত যদি কোনখিনি থাকিব পাৰে, এতিয়া থানা কমিটিয়ে ইমান দিনৰ পৰা আছে। আপোনালোকে আমাৰ ইয়াতে চাব, গোটেই কোকৰাঝাৰত সুধি চাওক যে এই কালিবাৰীটোৰ নাম কি? থানা কালিবাৰী বুলি কয়। কিয় কয় থানা কালিবাৰী বুলি? থানাপাৰা কালিবাৰী বুলি কিয় নকয়? থানা কালিবাৰী বুলি কয়। থানাপাৰা কালিবাৰী বুলি কোৱাৰ কাৰণেই হ'ল এইটো যে এইটোত থানা আমাৰ পূৰা ওতঃপ্ৰোতভাৱে থানা আমাৰ লগত জড়িত হৈ আছে। OC SP তেওঁলোকে ছেক্ৰেটাৰী আৰু প্ৰেচিডেণ্ট হয়। যিজনে SP আহিব, তেখেতে মানে আমাৰ প্ৰেচিডেণ্ট আৰু OC ছেক্ৰেটাৰী, আৰু আমাৰ এটা ৰাজহুৱা এনেকৈ মিটিং হয়। মিটিং কৰি আমাৰ এটা কমিটি বনাই দিয়ে, তাত OC ছাৰ বা SP ছাৰ, কেতিয়াবা SP ছাৰ প্ৰেজেণ্ট থাকে, আমাৰ এটা পৰিচালনা কমিটি বনাই দিয়ে। এইটো আমাৰ আজি লাষ্ট 10 ইয়াৰ্ছমান হ'ব চাগে। PK দত্ত ছাৰ থাকাতেই তেখেতে ক'লে নাই, এতিয়া চৰকাৰৰ এনেকুৱা নটিফিকেশ্যন নাই, আমি কোনো কমিটিৰ বা মন্দিৰৰ কিবা আমি থাকিব নোৱাৰোঁ। ঠিক আছে, তোমালোকে নিজে এনেকুৱা কৰা, আৰু আমাৰ আগত টকা পইচাও আমি যিমান মন্দিৰৰ ফাণ্ড আমাৰ চিৰেজ দাদাৰ হাতত জমা থৈছিলোঁ। তাৰপিছত ছাৰেই আমাক ক'লে যে আপোনালোকে একাউণ্ট খোলক। তেতিয়া আমি এপেক্স বেংকত একাউণ্ট খুলিলোঁ। খোলাৰ পিছত তাৰপিছত এনেকৈ চলি আছে। আৰু থানাৰ পৰা আমি কিন্তু তথাপি মানে আনঅফিচিয়েলি OC ছাৰক আমি অনাৰ হিচাপে যিকোনো মিটিঙত আমি জনাওঁ, যিকোনো কিবা হ'লে আমি থানাত আমি ষ্টেটমেণ্ট দিওঁ যে না আমাৰ এনেকুৱা হৈছে, এইটো হৈছে। কিবা পূজা আহিব প্ৰতি বছৰে, পূজাত আমি OC ছাৰক ইণ্টিমেশ্যন দিওঁ। প্ৰতি বছৰে আমি এনেকুৱা ছিষ্টেমত যাওঁ, SP ছাৰৰ লগত মিট কৰোঁ। এনেকুৱাভাৱে আমাৰ লাষ্ট 7-8 বছৰৰ পৰা এনেকুৱা ছিষ্টেমত চলি আছে। তেখেতে ইহঁতে মানে আমাক কৈছে ৰাইজেই চলাক, এইটো আমি আছোঁ, আপোনালোকক যি সহযোগিতা কৰিব লাগে এনেকৈ চলি আছে। আজি লাষ্ট মিনিমাম 8-10 বছৰৰ পৰা এনেকৈ চলি আছে ছিষ্টেমটো। बाक्सा जिल्ला खख्लाबारि हजुआ सकनि KK रडजों थांनाय लामायाव थानाय MB रिफाइनिं हाउसआव मबाइल ग्लास गावनायखौ गोरलैयैनो फाहामनो हानाय गोदान OCA मेसिन लानानै फैदों। नोंथांमोना खम बेसेनावनो गाव गावनि मबाइल ग्लास बायनायखौ MB रिफाइनिं हाउसआव फाहामनो हागोन। मबाइल ग्लास बायनायखौ फाहामनायजों लोगोसे मबाइलनि बायदि रोखोमनि बाहागो आरो बायदि रोखोमनि मबाइलनि गाज्रि जानायखौ बे MB रिफाइनिं हाउसआव फाहामनो हागोन। बायदि रोखोमनि मबाइल ग्लास, मबाइल टेम्पार, मबाइल चार्ज, हेडफोन, पेन ड्राइव, मेमोरी आरो मबाइल बेटारि
कम्पिउटार माउस कम्पिउटार कीबोर्ड आरो मबाइलनि बायदि बायदि रोखोमनि बाहागोफोरखौ मोननो हागोन। MB रिफाइनिं हाउसआव फोरमायनाय बायदिब्ला दासान्दिनिफ्राय लानानै फैगौ दिवालीसिम डिसकाउन्ट होगासिनो। मख'नो गोनांदि MB रिफाइनिं हाउसआव गुबुन हादोर एबा भुटान हादरनिफ्राय माखासे सुबुंफोराबो बायदि रोखोमनि मबाइलफोरखौ फाहामथाय होफैयो। आबुं मोनथिनो थाखाय 8471972412 नङाब्ला 7002741465 जानबुं अनजिमायाव जगाजग खालामनो हागोन। सम फुंनि 8:30 रिंगानिफ्राय मोनाबिलिनि 8:30 रिंगासिम।